হাঁহৰ মাংস তেল নিদিয়াকৈ বনাই খাইছেনে? যদি নাই খোৱা এবাৰ বনাই খাই চাব। প্ৰথমতে মাংসখিনি কেৰাহীত দি দিলোঁ আৰু গেছটো একেবাৰে চিমত ৰাখিছোঁ। 15 মিনিটমানৰ পাছত যেতিয়া মাংসৰ পৰা তেল ওলাল তাত দি দিলোঁ পিঁয়াজ আৰু নিমখ হালধি আৰু এইখিনি অলপ সময় ভজাৰ পাছত তাত দি দিলোঁ কাটি ৰখা কোমোৰা আৰু আলু। অলপ কোমোৰা অৱশ্যে মই পাছত দিম। এইখিনি কোমোৰা যিহেতু গলি যাব বাকীখিনি মই অলপ দেৰিকৈ দিম, তেতিয়া গোটা গোটা হৈ থাকিব কোমোৰাখিনি। আৰু অলপ সময় ভজাৰ পাছত তাত দি দিলোঁ এনেদৰে ফালি ৰখা কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি মই বেছি মিহি কৰা নাছিলোঁ, এনেদৰে থাকিলে খাবলৈ বেছি টেষ্টি হয়। লগতে দি দিলোঁ জিৰা গুটি, ধনিয়া গুটি পিছা আৰু জালুকৰ গুড়ি। বেলেগ মছলা মই ব্যৱহাৰ কৰা নাই। আৰু এইখিনি অলপ সময় মই লৰাই ঢাকি ৰাখিলোঁ আৰু এতিয়া তাত দি দিলোঁ বাকী থকা কোমোৰাখিনি আৰু এইখিনিও লৰাই ঢাকি ৰাখিলোঁ। মই পানী ব্যৱহাৰ কৰা নাই, কোমোৰাৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি পানী। এই মাংসখিনি বনাওঁতে অলপ টাইম লয়, যিহেতু গেছটো একেবাৰে কমকৈ দিব লাগে। আৰু প্ৰায় 45 মিনিটমানৰ পাছত মাংস আমাৰ ৰেডি হৈ গ'ল আৰু একেবাৰে ওপৰত মই কেঁচা জলকীয়া কাটি দিলোঁ। এনেদৰে আপোনালোকে যদি বনোৱা নাই মই নিশ্চয় বনাই খাই চাব। হেল্ডি হয়, লগতে খাবলৈ খুবেই টেষ্টি হয়। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি যাব। আজিলৈ বাই।